Question number 1. What happens when the earth comes between the sun and the moon? যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে তেতিয়া কি হয়? অপশ্যন এ সূৰ্যগ্ৰহণ, অপশ্যন বি চন্দ্ৰগ্ৰহণ, অপশ্যন চি দুয়োটা, অপশ্যন ডি একো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰগ্ৰহণ। যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে তেতিয়া চন্দ্ৰগ্ৰহণ হয়। কুৱেশ্যন নাম্বাৰ 2. হু ষ্টাৰ্টেড দ্য মেগাজিন য়ং ইণ্ডিয়া? য়ং ইণ্ডিয়া আলোচনীখন কোনে আৰম্ভ কৰিছিল? অপশ্যন ই সুভাষ চন্দ্ৰ বসু, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি আৰ কে নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে য়ং ইণ্ডিয়া আলোচনীখন আৰম্ভ কৰিছিল। কুৱেশ্যন নাম্বাৰ 3. অডণ্টলজি ইজ এ ব্ৰাঞ্চ অফ চায়েন্স ইন হুইচ দ্য ষ্টাডি অফ? অডণ্টলজি বিজ্ঞানৰ এটা শাখা য'ত অধ্যয়ন কৰা হয়। অপশ্যন এ হাড়, অপশ্যন বি দাঁত, অপশ্যন চি কঁকাল, অপশ্যন ডি মগজু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দাঁত। অডণ্টলজি বিজ্ঞানৰ এটা শাখা হয় য'ত অধ্যয়ন কৰা হয় দাঁতৰ বিষয়ে। কুৱেশ্যন নাম্বাৰ 4. When is the Doctor Day celebrated in India? ভাৰতত চিকিৎসক দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন এ 8 অক্টোবৰ, অপশ্যন বি 1 মে, অপশ্যন চি 1 জুলাই, অপশ্যন ডি 1 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 জুলাই। ভাৰতত চিকিৎসক দিৱস 1 জুলাই তাৰিখে উদযাপন কৰা হয়। কুৱেশ্যন নাম্বাৰ 5. The interval between two sessions of parliament should not exceed how many months? সংসদৰ দুটা অধিৱেশনৰ মাজত Question number 6. Which vitamin is soluble in water? পানীত কোনটো ভিটামিন দ্ৰৱণীয়? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন চি, অপশ্যন চি ভিটামিন ডি, অপশ্যন ডি ভিটামিন ই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিটামিন চি। চি ভিটামিন পানীত দ্ৰৱণীয়। কুৱেশ্যন নাম্বাৰ 7. পমোলজি ইজ দ্য ষ্টাডি ৰিলেটেড টু? পমোলজি কিহৰ সৈতে সম্পৰ্কিত অধ্যয়ন? অপশ্যন এ ফুল, অপশ্যন বি ফল, অপশ্যন চি পাচলি, অপশ্যন ডি চৰাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফল। পমোলজি ফলৰ সৈতে সম্পৰ্কিত অধ্যয়ন। কুৱেশ্যন নাম্বাৰ 8. বিজয় ঘাট ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? বিজয় ঘাট কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি গংগা, অপশ্যন চি সতলজ, অপশ্যন ডি যমুনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা। বিজয় ঘাট গংগা নদীৰ পাৰত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 9. হু ৱাজ গিভেন দ্য টাইটল অফ পঞ্জাৱ কেশৰী? কাক পঞ্জাৱ কেশৰী উপাধি দিয়া হৈছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি লালা লাজপত ৰায়, অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন লালা লাজপত ৰায়। লালা লাজপত ৰায়ক পঞ্জাৱ কেশৰী উপাধি প্ৰদান কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 10. হুইচ ব'ন ইজ দ্য লংগেষ্ট ব'ন ইন দ্য বডি? শৰীৰৰ আটাইতকৈ দীঘল হাড় কোনটো? অপশ্যন এ ফিমৰ, অপশ্যন বি ৰেডিয়াছ, অপশ্যন চি ৰিব, অপশ্যন ডি স্পাইৰান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফিমৰ। শৰীৰৰ আটাইতকৈ দীঘল হাড় হৈছে ফিমৰ।